खुलुमबाय दिनै 14 मार्च 2024 बिस्तिबार इउपिपिएल हानजाया क'क्राझार लकसभा बियाबनि थाखाय एमएलए जयन्त बसुमतारीखौ बिजाथि महरै फोसावखांनायनि उनाव बिथांखौ बिथांनि हानजानि मानसिफोरा बरायदों। बिपिएफ हानजायाव बिजाथि गसंनानै देरहासार जानो हानाय 2 नं सालबारि बियाबनि बिपिएफ हानजानि एमसिएलए जय मुसाहारिया दिनै इउपिपिएल हानजायाव जयेन जाबाय। राजु कुमार नार्जारिया इउपिपिएल हानजानि गाहाय नेहाथारि मासि नागारनायनि सायाव बिटिआरनि गाहाय खुंगिरि बिथाङा खुगा बेखेवदों। बिथाङा बुंनाय बायदिब्ला बे जेंनानि सायाव थाबैनो सावरायनाय जागोन आरो सुस्रांनाय जागोन होननानै बुंदों। एमएलए जयन्त बसुमतारीखौ बिजाथि महरै फोसावनायनि उनाव राजु कुमार नार्जारिया गोसोआव जोबोद दुखु फोरमायदोंमोन। पृथ्वी नारायण देब मेसआ सासे मूर्ख आरो सासे फाग्ला मानसि, बेनाव जेबो रोंगौथि गैया, जैगता गैया होननानै रिन्दाव गयारिया रोखायै बुंदों। उदालगुरि जितु CWC मिटिं आছিলে এই মিটিংত তেখেতৰ নামটো পেনেলিষ্টত তেখেতে এপ্লিকেশ্যন আবেদন কৰা বুলি পেনেলিষ্টত টকাৰ কাৰণে আবেদন কৰা বুলি তেখেতে ঘোষণা কৰিছিল। তেখেতৰ নামত বিপিএফৰ যেটো আগন্তুক পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন এই ইলেকশ্যনত আমাৰ কেণ্ডিডেটছৰ যেটো লিষ্ট ইয়াত মানে পেনেলিষ্টত তেখেতৰ নামটো ঘোষণা কৰিছিল হাগ্ৰামা ছাৰে। সব ঠিকই থাকে আছে, কিন্তু আজি এটাৰ পিছত আন এটা আমি তেখেতৰ নিউজত যি বাইট দিয়া বা ষ্টেটমেণ্ট দিয়া আমি দেখিবলৈ পাইছোঁ। তেখেতৰ যি ষ্টেটমেণ্ট, তেখেতে নিজৰে সতীত্ব পেনেলিষ্টত থকা এজন আমাৰ মাননীয় কাম্পা বৰগয়াৰী তেখেতৰ এগেইনষ্টত মানে এটাৰ পিছত আন এটা এলিগেশ্যন আনাটো আমি দেখিবলৈ পাইছোঁ। তেখেতক আমি এক প্ৰকাৰ ৱাৰ্ণিঙে মই চিৰাং জিলা বিপিএফৰ এজন কৰ্মী হিচাপে তেখেতক মই ৱাৰ্ণিঙে দিছোঁ। আপুনি বিপিএফৰ টিকেট বিচাৰিছে ঠিকই আছে, কিন্তু কোনটো ভিত্তিত আপুনি আমাৰ যেটো পেনেলিষ্টত থকা নিজৰে সতীত্ব বুলি ক'ব পাৰে, নিজৰ সতীত্বৰ এগেইনষ্টত তেনেকুৱা এলিগেশ্যন আনাৰ ক্ষমতাটো আপোনাক কোনে দিলে? মই মেচক কৈছোঁ, আপোনাক কোনে দিলে? আপুনি আজিলৈকে বিপিএফৰ প্ৰাথমিক সদস্যই নহয়, আপুনি আমাৰ দলৰ প্ৰাথমিক সদস্যই নহয়। পেনেলিষ্টত উঠিছে বুলিয়ে যে আপুনি ইমান এটা ডাঙৰ লেকচাৰ দিব, পাৰ্টিৰ কোনো ডিচিপ্লিন নমনাকৈ, পাৰ্টিৰ কোনো ডিচিপ্লিন, পাৰ্টিৰ কোনো ছিক্ৰেচি মেইনটেইন নকৰাকৈ আপুনি এটাৰ পিছত আন এটা এলিগেশ্যন আনি আছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মই চিৰাং জিলা বিপিএফৰ ফালৰ পৰা মই ক্লিয়াৰভাৱে মই ক'ম যে তেখেতে কেণ্ডিডেটছৰ বা টিকেট পোৱাটো দূৰৰ কথা। তেখেতক আমি প্ৰাথমিক তেখেতে ৰিকুৱেষ্ট কৰিলোঁ, এপ্লিকেশ্যন দৰখাস্ত দিলেও আমি তেখেতৰ প্ৰাথমিক সদস্য আমি নিদিম, এনেকুৱা আমি সিদ্ধান্ত লৈছোঁ। মই বাৰম্বাৰ তেখেতক শুকাই দিছোঁ, তেখেতৰ যি মনত ভাবা যিবিলাক কথা, বহুত ডাঙৰ কথা, এইবিলাক আমাৰ বিপিএফ দলৰ ষ্টাণ্ড নাই বিপিএফ দলত। আপুনি যদি বিপিএফ দলৰ কাম কৰিব আপুনি যদি খুজিছে, আপুনি এটা বিপিএফ দলৰ এটা মিটিং মাতি দিখক, আপুনি মিটিং কৰি দিখক। প্ৰাৰ্থিত্ব পোৱাটো দূৰৰ কথা। তেখেতক যদি আমাৰ হাই কামানে যদি প্ৰাৰ্থিত্ব দিয়ে, আমি তেখেতক ভোট দিয়াৰ পৰা আমি আঁতৰাই থাকিম, আমি চবেই আঁতৰি থাকিম তেখেতক ভোট দিয়াৰ পৰা। তেখেত পৃথ্বীৰাজ দেৱ মেছ, আপুনি এজন পাগল, আপুনি এজন মূৰ্খ মানুহ। মই আপোনাক মূৰ্খ বুলি আখ্যা দিছোঁ। আপুনি মূৰ্খ, আপুনি এজন মূৰ্খ, আপোনাৰ কোনো যোগ্যতা নাই। এমপি এটা সন্মানীয় এটা পদবী, এমপি হোৱাটো দূৰৰ কথা, আপুনি এজন মানে নিম্ন লেভেলৰ গাঁৱৰ এটা কমিটিৰ আপুনি সদস্য হোৱাৰ কোনো যোগ্যতা নাই আপোনাৰ। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।